দুৰ্গা পূজা বা নৱৰাত্ৰিত ঘৰলৈ আনক এই এটা বস্তু। টকা পইচা চুম্বকৰ দৰে আকৰ্ষিত হৈ আহিব। বৈবাহিক জীৱন মধুৰ হ'ব, লগতে শত্ৰু নাশ হ'ব। বন্ধু বান্ধৱীসকল, নৱৰাত্ৰিত মা দুৰ্গাৰ ৯ স্বৰূপক পূজা আৰাধনা কৰা হয়। এই নৱৰাত্ৰি বা দুৰ্গা পূজাত যদি কিছুমান বস্তু ঘৰলৈ অনা হয়, তেন্তে মা দুৰ্গাৰ কৃপাত আপোনাৰ ধন ধানৰ কেতিয়াও অভাৱ নহয়। যিকোনো ৰোগৰ পৰা মুক্তি পাব আৰু দাম্পত্য জীৱন সুখৰ হ'ব। সেয়েহে আজি এই ভিডিঅ'টিত মই আপোনালোকক সেই বস্তুকেইটাৰ বিষয়ে ক'বলৈ গৈ আছো। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক জানো কি সেই বস্তু কেইবিধ যিকেইটাক দুৰ্গা পূজাৰ আগত ঘৰলৈ অনা অত্যন্ত শুভ হয়। নাম্বাৰ 1, মা দুৰ্গাৰ বিশেষ কৃপা পাবৰ বাবে আৰু ধন সম্বন্ধীয় সমস্যা দূৰ কৰিবৰ বাবে আপুনি দুৰ্গা পূজাত ঘৰলৈ আনিব এটা ৰূপৰ বা সোণৰ মুদ্ৰা। এই মুদ্ৰাটো ঘৰলৈ আনি গুলপীয়া ৰঙৰ কাপোৰত বান্ধি মা দুৰ্গাৰ ফটো বা মূৰ্তিৰ ওচৰত ৰাখি থৈ দিব আৰু অষ্টমী বা নৱমীৰ দিনা উলিয়াই আপোনাৰ পইচা থোৱা ঠাইত থৈ দিব। তেনে কৰিলে আপোনাৰ ধনৰ অভাৱ দূৰ হ'ব। নাম্বাৰ 2, বিবাহিত মহিলাই এই দুৰ্গা পূজাত প্ৰসাধনৰ সামগ্ৰী ঘৰলৈ আনিবলৈ কেতিয়াও নাপাহৰিব। এনে সামগ্ৰীবোৰ কিনি অষ্টমীৰ দিনা মা দুৰ্গাক অৰ্পণ কৰি ঘৰলৈ আনিব আৰু ব্যৱহাৰ কৰিব। এনে কৰিলে মা দুৰ্গাৰ কৃপাত বৈবাহিক জীৱন মধুৰ আৰু বৈবাহিক জীৱনত থকা সকলো সমস্যা দূৰ হ'ব। নাম্বাৰ 3, সন্তানৰ সুস্বাস্থ্য আৰু পঢ়া শুনাত মনোযোগিতা বৃদ্ধিৰ বাবে দুৰ্গা পূজাত ঘৰলৈ আনিব মৌৰা চৰাই পাখি। ইয়াক প্ৰথমে মা দুৰ্গাক অৰ্পণ কৰিব আৰু পিছত আপোনাৰ সন্তানৰ ৰুমত ৰাখি দিব। নাম্বাৰ 4, যদি আপোনাৰ ঘৰত কোনো ব্যক্তি বেমাৰত ভুগি আছে, তেন্তে এগছি মাটি চাকি ঘৰলৈ আনিব। চাকি গছাত শুদ্ধ ঘিউ দি আপোনাৰ ঘৰত যিজন ব্যক্তি বেমাৰত ভুগি আছে তেওঁৰ ৰুমত সন্ধিয়া সময়ত চাকি গছি জ্বলাই দিব। দুৰ্গা পূজাৰ সময়ত এনে উপায় কৰিলে ব্যক্তিৰ যিকোনো ৰোগ সম্বন্ধীয় সমস্যা দূৰ হয় আৰু ব্যক্তি অতি সোনকালে সুস্থ হৈ উঠে। নাম্বাৰ 5, চাকৰি বা ব্যৱসায়ত উন্নতি লাভৰ বাবে এই দুৰ্গা পূজাত আপুনি এটা পানী থকা নাৰিকল ঘৰলৈ আনিব আৰু এই নাৰিকলটো অষ্টমী বা নৱমীৰ দিনা মা দুৰ্গাক অৰ্পণ কৰি দিব। আৰু শেষৰটো হৈছে, যদি আপোনাক কোনো শত্ৰুৱে বিপদত পেলাইছে বা আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, তেন্তে দুৰ্গা পূজাৰ প্ৰতিদিনে মাৰ চৰণত সেন্দুৰ অৰ্পণ কৰি সেই সেন্দুৰে কপালত এটা তিলক ল'ব। এনে কৰিলে শত্ৰু নাশ হয়। বন্ধু বান্ধৱীসকল, এই দুৰ্গা পূজাত সম্পূৰ্ণ বিশ্বাসেৰে আৰু শ্ৰদ্ধাৰে এই সৰু সৰু অথচ অত্যন্ত চমৎকাৰী এই উপায়কেইটা কৰি চাব। আপুনি নিশ্চয় সুফল লাভ কৰিব। গতিকে আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।